সো গুড মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকক আশা কৰিছোঁ ভাল সকলোৰে। ডাৱৰীয়া বতৰ, বৰষুণ চিপ চিপকৈ পৰি আছে। আছোঁ বৰ্তমান ঘৰতে। আৰু আমাৰ হাতত আহিছে এখন স্কৰপিঅ' S4 মডেল 2014। এইখন হৈ গ'ল ডিচেম্বৰৰ 18 তাৰিখৰ হয়। 12 দিন মাইনাছ কৰি দিয়ক, 15 চনৰ বুলি ধৰি দিয়ক। 2014 আপোনাৰ S4, কিন্তু অলপ মডিফাই কৰা আছে গাড়ীখনত। কৰা আছে কি মডিফাই, আপোনাৰ ফ্ৰণ্ট গ্ৰিলটো দেখা পাইছে আপুনি ইয়াতে। বাকী আপোনাৰ 360 কেমেৰাও লাগি আছে। ইয়াত কেমেৰা দেখা পাইছে, এইটো চাওক কেমেৰা 360 কেমেৰা লাগি আছে। প্লাছ এলই আপোনাৰ S11 এলই লগা আছে। টায়াৰ কণ্ডিশ্যনটো ইমান বেছি ভাল নহয়, 40% 50% কিবা এটা আছে। এই বছৰটো চলি যাব, নেক্সট ইয়েৰ আপুনি টায়াৰ চেঞ্জ কৰিব লাগিব। 2015 বুলি ধৰি দিয়ক, 12 দিন মাইনাছ কৰি দিলে সিফালে। বাকী বডি লুকছটো আপোনাৰ এনেকুৱা ধৰণে, এইটো ছাইডৰ পৰা অলপ লেতেৰা হৈ আছে, বাৰিষাৰ দিন, বোকা পানী লাগি। ডুৱেলটন এইটো কালাৰ কৰি থোৱা আছে, মানে ডুৱেলটন বনাইছে আৰু S11 নিচিনা লুকছটো আনিবলৈ ট্ৰাই কৰিছিলে, বাট আহিছেও লুকছটো তেনেকুৱা হৈ আছে। ঠিক আছে, তো পিছফালৰ পৰা মই দেখাই দিছোঁ আপোনালোকক খুলি কেনে। এইখনত অকণমান লাগিব বুলিহে লাহেকৈ খুলিছোঁ। বাকী আপোনাৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো চাওক। ওপৰৰ ৰুফটো চেঞ্জ কৰা আছে, এইটো ব্লেক দেখিছে, এইটো একদম অৰিজিনেলটো এনেকুৱা নাহে, এইটো ওপৰৰ ৰুফটো মানে মডিফাই কৰা হৈছে। ঠিক আছে, বাকী আপোনাৰ পিছফালৰ পৰা গাড়ীখনৰ লুকছটো চাওক। আৰু এইফালে মহিন্দ্ৰাৰ লগতো দেখা পাইছে, নতুন লগো লগাই দিছে। এইটো নতুন লগো মানে এই বস্তুটো চেঞ্জ কৰা হৈছে আৰু AS11Y7252 শিলচৰৰ আছিলে গাড়ীখন। আমাৰ গোলাঘাটৰ দাদা এজনে চলাই আছিলে, তেওঁৰ পৰা আকৌ মই ক্ৰয় কৰিছোঁ, মোৰ পৰা কোনে লৈ নাজানো। তো দেখুৱাইছোঁ আৰু আমি যিমানটো দেখুৱাব লাগে। বাকী কণ্ডিশ্যনটো দেখা পাইছে এনেকুৱা ধৰণৰ। আৰু আপোনাৰ একদম ফ্ৰণ্টৰ পৰা লুকছটো চাওক, খুব ধুনীয়া লাগিছে। S11 নিচিনাই লাগিব, ঘপকৈ কোনো ধৰিব নোৱাৰে। আৰু এইটো চাইডৰ পৰা লুকছটো চাওক, এনেকুৱা ধৰণৰ। বাকী মই ইণ্টেৰিয়ৰ কণ্ডিশ্যন অকণমান দেখাই দিছোঁ আপোনালোকক। তো ভিতৰৰ কণ্ডিশ্যনো চাওক গাইজ, 4টা আপোনাৰ পাৱাৰ উইণ্ড' আপোনাৰ লাগি আছে। এনেই আগত যিটো পাৱাৰ উইণ্ড' থাকে আপোনাৰ, এইবিলাকো চেঞ্জ কৰা হৈছে। ঠিক আছে, তো আগত পাৱাৰ উইণ্ড'টো আপোনাৰ থাকে ইয়াত, বাট আপোনাৰ ইয়াত এইটো দৰ্জাৰ পেনেল চেনেলবিলাক চেঞ্জ কৰি কিনে মডিফাই কৰা হৈছে। ঠিক আছে, বাকী মই ওপৰত বহিও দেখাই দিছোঁ একবাৰ। ইয়াতে আপোনাৰ মই চাবিটো অন কৰি দিছোঁ, একবাৰ ষ্টাৰ্টটো দি দিওঁ দিয়ক। গিয়েৰটো লাগি আছে, মই নিউট্ৰেল কৰি লৈছোঁ। এয়া ষ্টাৰ্ট দিলোঁ, ইঞ্জিনৰ চাউণ্ড শুনা পাইছে। আৰু ইয়াত ৰানিংটো চাওক আপোনাৰ 167,272 বৰ্তমানলৈকে হৈ আছে। আৰু ইয়াত আগতে আমি স্কৰপিঅ' S4 প্লাছ এখন কিবা আনিছিলোঁ, এইটো আপোনাৰ 1-1.5 বছৰ আগৰ কথা। সেইখন আপোনাৰ ৰানিং হৈছিলে 190। কিন্তু গাড়ী ইঞ্জিনে হৈ থাকে। এইবিলাক গাড়ী আপোনাৰ 3 লাখ 4 লাখ চলালে একো ইছ্যু নাপায়, আৰামত চলাই থাকিব পাৰিব। আৰু কিছুমান মানুহে ক'ব মানে 1 লাখ চলা বহুত চলা, 1.5 লাখ চলা বহুত চলা বুলি কয়। সেই যিবিলাক মানে এল্টো ৱেগনাৰ চলাই থাকে, সেই মানুহখিনি এনেকুৱা ধৰণৰ কমপ্লেইনবিলাক কৰে আৰু আমাক। আপুনি এইবিলাক গাড়ী চলোৱা মানুহক সুধিব, এইটো 2 লাখ 2.5 লাখ 3 লাখ 5 লাখলৈকে একো নহয়। কিন্তু আপুনি টাইম টু টাইম ছাৰ্ভিচ কৰিব লাগিব। বোলে 20,000 ছাৰ্ভিচ কৰিছে, তেতিয়া ইঞ্জিনৰ প্ৰব্লেম পাবই আপুনি। ঠিক আছে, ব্ৰেক কম্প্ৰেশ্যন চেক কম্প্ৰেশ্যন একো নাই ইয়াতে। বাকী আপোনাৰ এইটো দেখা পাইছে, ইয়াত এণ্ড্ৰইড লগা আছে, এইটো DAC বুলি, দামী হয় আপোনাৰ। আৰু স্পীকাৰকেইটা ইমান বঢ়িয়া নহয়, চাউণ্ড বহুত বঢ়িয়া। আৰু ইয়াত আপোনাৰ 360 কেমেৰাও লাগি আছে, মই দেখাই দিছোঁ ৰ'ব 1 ছেকেণ্ড। এয়া এইটো ওলাব এতিয়া, এয়া চাওক। এখন গাড়ীখন দেখা পাইছে, 360 কেমেৰা। আৰু এইফালে ছাইডটো চকাটো ওলাই আছে, এইটোৰ পৰা গাড়ীখনে ওলাই আছে। আমি চলি গ'লে মজা থাকে আৰু দেখিবলৈ। ঠিক আছে, বাকী মিউজিক ছিষ্টেম বহুত বঢ়িয়া লাগি আছে। ওপৰৰ ৰুফটো চাওক, ব্লেক কৰি থোৱা আছে, চিট কভাৰ মজাকৈ লাগি আছে। এইটো 3D মেট পাৰি থোৱা আছে, দামী মেট হয়। বাকী আৰু ইণ্টেৰিয়ৰ কণ্ডিশ্যন এনেকুৱা ধৰণৰ। এইটো এটা আপোনাৰ ৰিডিং লাইটো ইয়াতে আছে। বাকী 5 গিয়েৰ মেনুৱেল হয়, আৰামত আপুনি AC চলাই যাব পাৰিব। ওপৰৰ ৰুফটো মজা হৈ আছে, ক'লা যে আপোনাৰ লেতেৰা হ'লেও ইমান ধৰিব নোৱাৰে, বাট লেতেৰা নহয়ও ইমান, মজা চাফা চিকুণ আছে। আৰু এই ডেছবৰ্ডটো চাওক, ডেছবৰ্ডটো খুব ধুনীয়া চাফ চিকুণকৈ কালি কৰোৱা হৈছে, মজাকৈ কৰা হৈছে। S4 মডেল আৰু আপোনাৰ কনভাৰ্ট কৰা হৈছে। বাকী আপোনাৰ 4,000 টকা মই পূৰা ডিজেল ভৰাই থৈছোঁ। আৰু আপোনালোকে যোনে নিয়ে মোক ক'লেই হ'ল, মোৰ হিচাপত মই আপোনালোকক দাম মিলাই দিম সেই হিচাপত। কিন্তু আপোনাৰ ডিজেল টেংকি ফুল কৰি দিম। আপুনি গাড়ীখন নিয়া সময়ত মোক ক'লেও হ'ল, বোলে ইয়াত দেখা পাইছে নহয়, ইয়াত চাওক আপোনাৰ দুঘাট বাকী আছে, এই দুঘাটো মই ফুল কৰি দিম আপোনালোকক। অলৰেডি মই আপোনাৰ প্ৰায় 4,000 মান টকা ডিজেল ভৰাই থৈছোঁ। আৰু ইঞ্জিনটো পাৰিলে মই একবাৰ দেখাই দিছোঁ ৰ'ব। ইঞ্জিনটো চাওক, এইটো হাইড্ৰলিক লাগি আছে, ডাইৰেক্ট খাৰা হৈ ওপৰলৈ উঠি গ'ল। আৰু গোটেই বডি ফুল বডি চিল্ড হয়। এইবিলাক বনেটটো চাওক, পূৰা চিল্ড আছে। বাকী ইঞ্জিনৰ চাউণ্ড শুনক, কিমান ধুনীয়া মজা স্মুথ হৈ আছে ইঞ্জিনটো চাওক। আৰু এই জেকডালো মই দাঙি দেখাই দিছোঁ একবাৰ, ইয়াত চাওক। মোবাইলটো পূৰা লেভেলত আছে, ইয়াত মোবাইল লেভেলত আছে, কোনো ব্ৰেক কম্প্ৰেশ্যন চাবকম্প্ৰেশ্যন একো নাই ইয়াতে। ইঞ্জিনৰ চাউণ্ড শুনোতে গম পাব আপোনালোকে গাড়ী।
আহিব টেষ্ট ড্ৰাইভ ল'ব আপুনি গাড়ীখন পচন্দ নকৰাকৈ যাব নোৱাৰে মানে আৰু এনেকুৱা ধৰণৰ মডিফাই কৰি থোৱা আছে গাড়ীখন আপোনাৰ দেখিবলৈও মজা হৈ আছে আৰু ইয়াতে বৰ মেজৰ ইছ্যু বুলিবলৈ একোৱেই নাই বিশেষ কিন্তু ইয়াৰ আপুনি হয়তো এই চেণ্টাৰ কিটো আপোনাৰ কাম নকৰে এইটো কিছুমান মানে বস্তু সৰু সুৰা বস্তু কিছুমান আছে এইটো আপোনাৰ কিটো কাম নকৰে আপুনি চেণ্টাৰ লকটো বনাই ল'ব লাগিব আৰু ইয়াৰ যিটো আপোনাৰ বনেট খোলা এইটো ছুইচডাল ইয়াৰ সম্ভৱ এই প্লাষ্টিকটো ইয়াৰ পৰা এৰি গ'ল অকল তাঁৰডাল টানিলেহে ডাইৰেক্ট বনেটটো খুলিব আৰু তেলৰ ঢাকনাটো আপোনাৰ এই ভিতৰ চাইডৰ পৰা তাঁৰডাল টানি খুলিব লাগিব ঠিক আছে বাকী অলপ চলপ আৰু 2-1 টকা খৰচা কৰিয়ে ল'ব লাগিব মই হিচাপত আপোনালোকক দাম মিলাই দিম ক'লোৱে আপোনাৰ ইয়েৰটো আপুনি গম পালে 15 বুলি ধৰি দিয়ক 12 দিন মাইনাছ কৰি দিলে 2000 আপোনাৰ কিমান বুলি কৈছিলোঁ 15ৰ আৰু গাড়ী খুব চলাবলৈ বঢ়িয়া হৈছে আহিব চাব পচন্দ লাগিলে ডাইৰেক্টলি নিব পাৰিব মডিফাই কৰি মেলি থোৱা হৈছে আৰু এইখনৰ দাম আমি লগাই আছোঁ 5,15,000 টকা প্ৰাইচটো অলম'ষ্ট ফিক্স ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাব ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট আছে চালান আছিল দুটা এইখিনি কাটি দিয়া হ'ল ইনক্লুডিং ট্ৰান্সফাৰ সৈতে 5,00,000 আপুনি 15,000 ল'ব পাৰিব আৰু ট্ৰান্সফাৰ কৰি দিম আৰু ডিজেল টেংকি আপোনাক ফুল কৰি দিম এইটো মই কথা দি দিলোঁ আৰু বাকী আপোনাৰ সেই পিছফালে চেলেৰিখন দেখা পাইছে চেলেৰিখন মই অকণমান পটাপট দেখুৱাই দিছোঁ চেলেৰিও একদম ফ্ৰণ্টৰ পৰা লুকছটো চাওক চেলেৰিও এখন ZXi হয় 4টা এল'ই পাই যাব টায়াৰ কণ্ডিশ্যনো দেখা পাইছে গোটেই 4টা টায়াৰ ভাল এল'ই দেখা পাইছে এইটো চেলেৰিও ZXi 2000 এখন আপোনাৰ 14ৰ হয় এইখনো আপোনাৰ ZXi 4টা পাৱাৰ উইণ্ডো পাই যাব 4টা এল'ই আছে 2টা এয়াৰবেগো আছে মই ভিতৰটো খুলি পটককৈ একবাৰ দেখুৱাই দিছোঁ ইয়াৰো আপুনি 4টা পাৱাৰ উইণ্ডো পাই যাব গাইজ আৰু ৰানিংটো চাই লওক 62,836 বৰ্তমানলৈকে হৈ আছে কোম্পানী ফিটেড মিউজিক আছে ব্লুটুথ আছে মেনুৱেল হয় আৰু বাকী চিট কভাৰটো চাওক কিমান ধুনীয়া হৈছে মজা হৈ আছে মেট চেট পাৰি থোৱা আছে ওপৰৰ ৰূপচুপবিলাক ঠিকেই আছে আৰু 2টা এয়াৰবেগ পাই যাব এটা এয়াৰবেগ ইয়াত আছে SRSৰ এটা এয়াৰবেগ আপুনি ইয়াত পাই যাব ডাবল এয়াৰবেগো পাই যাব ZXi মডেল হয় গাড়ী খুব ধুনীয়া ৰানিং হৈ আছে ইয়াৰ এটা চকাৰ বিয়েৰিং বেয়া হৈ আছে দৰকাৰ হ'লে মই সেইটো বনাই দিম খালি প্ৰাইচটো এইখনৰ অলম'ষ্ট ফিক্স 220 ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাব তো চকাৰ বেৰিংটো যদি বনাই নিদিওঁ কিবা এটা মাইনাছ কৰি দিম আপোনালোকক এখন 220 ইনক্লুডিং ট্ৰান্সফাৰ 2014 হয় আৰু সেইখনো গম পালে 5,15,000 টকা ইনক্লুডিং ট্ৰান্সফাৰ সৈতে পাব একদম লুকছটো আপুনি S11 লুকছৰ হৈ আছে কোনো ধৰিব নোৱাৰে মানে এখন S11 নে S4 মানে মডিফাই কৰি থোৱা আছে এল'ই চেল'ই নতুন লগাই থোৱা আছে বেলেগ মডিফাইখিনি দেখুৱালৈ আপোনাৰ এণ্ড্ৰইড 360 কেমেৰা কিবা কিবি ফ্ৰণ্টৰ গ্ৰিল বেক ফাইটৰ গ্ৰিল প্ৰায় 5 লাখ মান টকা মালিকে কোৱা মতে ইয়াত মডিফাই কৰি থোৱা আছে কিন্তু 5 লাখত আপুনি গাড়ীখনে পাই গ'ল 5,15,000 তো সেয়াই তো আপোনালোকে লওঁ বুলি যদি ভাবিছে ডাইৰেক্ট স্ক্ৰীণত লাগি থকা নাম্বাৰটোত যোগাযোগ কৰক আহক চাওক পচন্দ লাগিলে ডাইৰেক্টলি নিয়ক দুখন বৰ্তমান আমাৰ লগত এভেইলেবল আছে বাকী ইমান হ'লে যোৱা বহুত হৈছে থেংক ইউ নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই চি ইউ লাভ ইউ অল বাই বাই গাইজ